মাজে মাজে আনকমন হ'ব লাগে ডেইলি ডেইলি খিচাৰি খাই ভাল নালাগে হা সেইকাৰণে আজি অলপ আনকমন কৰি দিছো মানে চব্জি ঠিকই আছে না তো আমি সন্ধিয়া যেটো মানে আপোনালোকক কৈছিলো যে সন্ধিয়া এটা আমাৰ বিশেষ এটা অনুষ্ঠান আছে যে মন্দিৰত তো আমি এসপায়াৰ মানে যেটো কথা কৈছিলো সেই হিচাপত আমি আহি পালো এটো আমাৰ লগত আৰু দুজন দেখা পাইছে পংকজ এটো কমল তো আমি ইয়াৰ বাকি যিখিনি মানে মন্দিৰৰ যিখিনি মানে মন্দিৰত যত নাম গাই আছে তাতে যাম কথা আছে তো কিবা ক'ব না না ক'ব ৰাইজৰ বুঝাই ঠিক আছে আমি ইফালে দেখাম আপোনালোকক সেইখিনি দৃশ্যখিনি তো এই চাওক মোৰ লগতো এই কমল আৰু পংকজে ইহঁতে মন্দিৰত পূজা কৰি আছে এইটো মানে নাম ধৰছে আৰু এইটো ধূপ ধূনা জ্বলাব অলপ এইটো হৈছে নে মোৰ হিচাপত ধৰ্মৰ উদ্দেশ্যটো একে কিন্তু মানুহৰ মানে উদ্দেশ্যটো এটাই কিন্তু সিস্টেমটো বেলেগ বাকি একে মই ভাবো যে আপোনালোকে কি ভাবে মই নাজানো মই ভাবো যে সব একে গতিকে সবে কোনোবা এজনক বিশ্বাস কৰে যেনে আমি যেনেকৈ আল্লাহক বিশ্বাস কৰোঁ ইহঁতে ভগৱানক বিশ্বাস কৰে এটাই বস্তু উদ্দেশ্য এটাই কিন্তু মানে নিয়ম নীতিবোৰ বেলেগ বাকি একো নাই বাকি সব ঠিকই আছে দুজনে পূজা কৰি আছে মন্দিৰ সেৱা কৰি আছে যেনেকৈ আমি মছজিদত নামাজ পঢ়োঁ ঠিক তেনেকুৱা তো ঠিক আছে আমি আৰু ইফালে মন্দিৰ আছে ইফালে দেখাম বঢ়িয়া শাবাশ তো আমি আহি মন্দিৰ বহিলো একদম মেডিকেলৰ লাভটো পাইছোঁ এইফালে আছে আমাৰ ষ্টাফ আছে ইফালে এইটো দেখাই পালে এইটো পংকজ ইফালে আমাৰ ৰান্ধা বাঢ়া কৰি বস্তু বান্ধি ৰেডি কৰি থৈ দিছে আমি এইখিনি বস্তু কি বস্তু বনাইছো আমি আপোনালোকক দেখাই আছো আমি কি বস্তু বনাইছো আজি মানে ৰাইজৰ কাৰণে তো এইটো হ'ল বগা ভাত আইজং চাউলৰ একদম বহুত দামী চাউলেদি ভাত বনোৱা হৈছে ওয়াও চাইছেনে এইটো চাওক এইটো হ'ল লাবৰা মানে 12 মাহিলি আছে সবজি ইয়াতে মজাকে বনাইছে গ্রেভি টাইপ বনাইছে মানে তো এইটো কি আছে ভাই চাম এইটো দালি সব কমহীয়া দালি মজা আৰু পনীৰটো এইটো দেখি যাব লাগে এইটো সব পনীৰ একদম গৰম ভাপ উঠি আছে চাইছেনে তো মন্দিৰত নামোৱাৰ পাছত যিখিনি মানে হেৰি কৰা যায় তেতিয়া এইটো চাওক প্ৰসাদ চকাত খালে এতিয়া খানাৰ ব্যৱস্থা কৰা হৈছে ইফালে পনীৰ দালি লাবৰা ভাল লাগিছে না মাজে মাজে আনকমন হ'ব লাগে ডেইলি ডেইলি খিচাৰি খাই ভাল নালাগে হা সেইকাৰণে আজি অলপ আনকমন কৰি দিছো মানে চব্জি ঠিকই আছে না তো এইটো আমাৰ মন্দিৰৰ নামৰ পাছত যিটো খানা খোৱা যায় ইফালে সৰু সৰু ল'ৰা ছোৱালী আহে কি খাব এইটো আমাৰ ৰায়গুৰুজী আমাৰ বাহিনীৰ আৰমৰা হেড আৰমৰা বুলি কয় হেমন্ত ৰায় খুব ভাল মানুহ তেখেত আৰু এখেতৰ মানুহজনী ইফালে বহি আছে অলপ আগত আহিছে বহি বুলি অলপ ৰেষ্ট কৰিব একেলগে খাব মোৰো মেছেজ আছে তো এইটো হ'ল মন্দিৰৰ পৰিৱেশটো চাৰিওফালৰ পৰিৱেশটো এই মোৰ বাচ্চা দুটা আহিছে এইটো মোৰ সৰু ছোৱালীজনী এইটো ডাঙৰজনী আৰু এইটো মোৰ মেছেজ আছে ইয়াতে চাওক তো
তো ইয়াৰ পাছতে আৰু এটা লাষ্ট আছে, আমি এইটো গ্ৰুপ শেষ হ'লে আমি বহিম, একেলগে বহিম গোটেইখিনিয়ে খাবলৈ।